আপোনালোকক স্বাগতম। তো বন্ধুসকল আজি দেখাম মানে আমি বহুতো ফাৰ্মত যাই ভিডিঅ' বনাই থাকোঁ, আপোনালোকে হয়তো জ্ঞাত আছে। এই হিচাপত আমি বহুতো ফাৰ্মত ভিডিঅ' বনাই গেলে আপোনালোকক দেখাব পাৰোঁ। এইকাৰণে যে আপোনালোকে ভিডিঅ'টো চাই অলপ কিবা এটা বিজনেছৰ আইডিয়াটো পাব, হাঁহৰ বা মুৰ্গীৰ বিষয়ে ফাৰ্ম কৰাৰ আগ্ৰহ পাব, সেইকাৰণে ভিডিঅ' আমি বনাই থাকোঁ। তো বন্ধুসকল আজি আমি ক'ৰবাত যোৱা নাই, আজি আমাৰ নিজৰ ফাৰ্মখন, আমিও এজন ফাৰ্মাৰ, মই ফাৰ্ম কৰি আছোঁ। তো মই কেনেকৈ ফাৰ্ম কৰি আছোঁ, কিহৰ ফাৰ্ম কৰি আছোঁ সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ শেষলৈকে চাব। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এতিয়া আমাৰ ফাৰ্মত অৰিজিনেল হাঁহ আছে, অৰিজিনেল এই আমাৰ থলুৱা জাতৰ লোকেল হাঁহ যিটো, সেইটো আছে আপোনাৰ 350-350টামান আছে। তো এই হাঁহবিলাকক আমি দিনত কেইবাৰ দানা দিওঁ, কেইবাৰ পানী দিওঁ, কেনেকৈ তাৰ মেনেজমেণ্ট কৰোঁ সেই হিচাপত আজি অলপ আলোচনা কৰিম। তো বন্ধুসকল প্ৰথমতে আমাৰ হাঁহবিলাকক ৰাতিপুৱা 6টামান বজাত আমি যেতিয়া ঘৰালত ৰাখোঁ, ঘৰালৰ পৰা বাহিৰলৈ আনো। বাহিৰত চাৰিওফালে নেটেদি এটা বাউণ্ডাৰী কৰা আছে, তাতে আমাৰ হাঁহবিলাক ঘৰৰ পৰা বাহিৰলৈ আনো। আনাৰ পিছত মোটামুটি 6টামান বজাত ৰাতিপুৱা আনাৰ পিছত সেই হাঁহখিনিক আমি কি কৰোঁ, দানা দিওঁ। দানাটো মানে কেনেকৈ দিওঁ, এতিয়া ধৰক 50 দিন হৈছে আমাৰ হাঁহৰ বয়স, এতিয়া দানা দি আছোঁ আমি ধৰক চাউল, এই বগা চাউল যিটো হয়, এইটো আমি ৰাইচ মিলত যাই পেলাই ভাঙাই লৈ আহিছোঁ, একদম পাউডাৰ কৰি লৈ আহিছোঁ। সেই দানাটো আৰু দি আছোঁ তাতে যিটো ৰেডিমেড ব্ৰইলাৰ ফিড হয়, সেই ফিডটো দি আছোঁ আৰু দি আছোঁ লগতে ধান। তো নিশ্চয় আপোনালোকে পৰিমাণটো হয়তো ভাবি আছে যে কিমান বা দিয়ে। তো তাতে দি আছোঁ মোটামুটি 350 হাঁহত মোটামুটি 25 কেজিমান যায় আছে আমাৰ পাৰ ডে। তো প্ৰথমতে আমি দিওঁ দানা আৰু বগা চাউলৰ গুড়ি যিটো, সেইটো আমি ৰাইচ মিলৰ পৰা ভাঙাই আনিছোঁ। আনাৰ পিছত আমি সেই দানাটো কি কৰোঁ, দানাৰ লগত ধৰক 50 কেজি দানা আৰু 50 কেজি আমাৰ সেইটো বগা চাউলৰ গুড়ি যিটো হয়, চাউল আমি ৰাইচ মিলত ভাঙাই পেলাই যিটো গুড়ি বনাইছোঁ, সেই গুড়িটো আৰু দানাটো 50 কেজি একেলগে মিহলাই একেবাৰে বস্তাত মানে থৈ দিওঁ। তাতে ধৰক 50-100 কেজি আমি একবাৰে বনাই পেলাই থৈ দিওঁ। আৰু তাতে ধান থাকে, এইটো আমাৰ খোৱা ধানটো থাকে। যেতিয়া আমি খাবলৈ দিওঁ হাঁহক, ধৰক এবাৰকৈ ৰাতিপুৱা আমাৰ দিবলৈ গ'লে প্ৰায় 7 পৰা 9 কেজি যায়। 9 কেজি ধৰিলোঁ আমি, 9 কেজিৰ ভিতৰত 5 কেজিমান ধান থাকে আৰু 2 কেজি দানা থাকে আৰু 2 কেজি আমাৰ এই বগা চাউলৰ যিটো গুড়া হয় এইটো থাকে। দুটা মিক্স কৰিছোঁ, 4 কেজি থাকে দুটা, আৰু ধান থাকে 5 কেজি। এই 9 কেজি আমি দিনত এবাৰ ৰাতিপুৱা দিওঁ। দিয়াৰ পিছত সেই দানাখিনি আমি বঢ়িয়াকৈ পানী দি অলপ মিহলাই ভালদৰে মিক্স কৰি হাঁহক আমি খাবলৈ দিওঁ। খোৱাৰ পিছত সেইসকলে খাই পেলাই আধা ঘণ্টামান খায়। আধা ঘণ্টামান পিছত আমি বাহিৰত আমাৰ পুখুৰী আছে, আপোনালোকে চাই আছে, পুখুৰী আছে মোটামুটি 1 বিঘামান, তাতে আমাৰ হাঁহখিনি এৰাল দিওঁ। মোটামুটি 6:30টামান বজাত আমি চাৰি দিওঁ তেখেতক। চাৰি দিয়াৰ পিছত সিহঁতে খায়, পানী চৰাফিলা কৰি থাকে, খোৱা লোৱা কৰি থাকে। তাৰপিছত মোটামুটি যেতিয়া 11টামান বাজিব, দুপৰীয়া 11টা বজাত আমি হাঁহখিনি কি কৰোঁ, আকৌ উঠাই পেলাই লৈ আহোঁ এই ফিচাৰীৰ পৰা, পুখুৰীৰ পৰা আনি পেলাই আমি কি কৰোঁ, সেই বাউণ্ডাৰীত ৰাখি পেলাই তাতে আমি কি কৰোঁ, দানা দিওঁ। দানাটো মানে সেই দানাই 5 কেজিমান দিওঁ ধান আৰু 4 কেজি এইটো দানা মিক্স কৰি দিওঁ। দিয়াৰ পিছত এইটো দিলোঁ আমি দিনৰ 11টামান বজাত, দি সেনে আধা ঘণ্টা তেখেতক খাবলৈ দিলোঁ। খোৱাৰ পিছত মোটামুটি ধৰক আকৌ আবেলি 4টামান বজাত সেই হাঁহখিনি আকৌ আমি উঠাই লৈ আহোঁ পানীৰ পৰা, আনি পেলাই তেখেতক দানা দিলোঁ আৰু পানী দিলোঁ। দানা মানে কি, সেই ধান 5 কেজি আৰু চাউল হ'ল 4 কেজি, চাউল আৰু দানা এইটো মিহলাই আমি 9 কেজিমান দিলোঁ। দিয়াৰ পিছত সিহঁতে ৰাতি আমি দানা চানা একো নিদিওঁ, আবেলি ধৰক 4:30টামান বজাত আমি দিওঁ। দি পেলাই 5টা যেতিয়া হৈ যায়, তেতিয়া আমি হাঁহখিনি ঘৰলৈ উঠাই লৈ যাওঁ। লৈ যোৱাৰ পিছত সিহঁতে গোটেই ৰাতি এনে থাকে। তাৰপিছত আকৌ ৰাতিপুৱা আমি এই দানাটো দি আছোঁ। তো বন্ধুসকল হয়তো আপোনালোকে চালে মই দিনত আমাৰ হাঁহৰ ফাৰ্মত আমি কিমান কষ্ট কৰি আছোঁ। তো বন্ধুসকল আপোনালোকে যদি হাঁহৰ ফাৰ্ম কৰিব খোজে, এনে বেকাৰ বহি থাকি লাভ নাই, আপোনালোকে একো হাঁহ দি ফাৰ্মটো ষ্টাৰ্ট কৰিব পাৰে। আৰু
ইয়াৰ পিছত আপোনালোকক এটা ভিডিঅ' দি আছোঁ যে আপুনি 100টা হাঁহ পুহিলে আপোনাৰ কিমান মূলধন লাগিব, কিমান লাভ হ'ব, কিমান লছ হ'ব। এইটো ভিডিঅ' আমাৰ নেক্সট টাইমত আহি আছে। মোটামুটি ভিডিঅ'টো আপোনালোকে চাব। আৰু বন্ধুসকল, মোৰ চেনেলটো এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব। বন্ধুসকল, আজিৰ কাৰণে ইমানেই। ধন্যবাদ।